ৰাংচিনা চাৰ্পো অডিটৰিয়াম হলত পেইড নিউজ নিৰ্বাচনৰ সময়ত নিউজ ৰিপৰ্টিঙৰ ওপৰত অনুষ্ঠিত হয় এখন ৱৰ্কশ্বপ। বৰজান পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী লংকি টিমুঙে আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান। কৰকান্থী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মেনসিং তাৰক উষ্ম আদৰণি ডকমকাত সমদল। নমস্কাৰ, মই সঞ্জয় তাৰণ বেকাট নিউজ চেনেলৰ ষ্টুডিঅ মজিয়াৰ পৰা লৈছো আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। জাৰ্নালিষ্ট ফেডাৰেশ্যন অফ আসামৰ উদ্যোগত কাৰ্বি আংলং গোটৰ সহযোগত আৰু কাৰ্বি আংলং জিলা প্ৰশাসনৰ সমৰ্থনত ডিফুস্থিত ৰাংচিনা চাৰ্পো অডিটৰিয়াম হলত 21 মেত অনুষ্ঠিত হয় এখন ৱৰ্কশ্বপ। পেইড নিউজ আৰু নিৰ্বাচনৰ সময়ত নিউজ ৰিপৰ্টিঙৰ ওপৰতে ৱৰ্কশ্বপত মুখ্যভাৱে আলোচনা বিলোচনা কৰা হয়। ৱৰ্কশ্বপত অতিথি হিচাপে যোগদান কৰা জাফাৰ উপদেষ্টা তথা ঠেকাৰ সম্পাদক লনসিং তেৰণে পেইড নিউজৰ ওপৰত মূল্যৱান ভাষণ আগবঢ়োৱাৰ লগতে নিৰ্বাচনৰ সময়ত নিউজ ৰিপৰ্টাৰসকলক নিউজ পৰিৱেশন কৰাৰ বৈশিষ্ট্যৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায়। What's the organization মানে মই ঠেকাৰ মই লংসিং তেৰণ ঠেকাৰ is my organization. মোৰ মই হেতু লিখি পেলাই এটা সাপোজ ইয়াত আমাৰ নিচিনা সৰু জায়গা আমাৰ ইয়াত আৰ্নিং সোর্স নাই, এডভাৰটাইজমেন্ট নাই, আমাৰ ইনকাম জেনাৰেট কেনেকৈ কৰিব, ৰেভিনিউ কেনেকৈ জেনাৰেট কৰিব আমি। We don't have any source. We don't get corporate advertisement. We solely depend upon the government. গতিকে কিছুমান হাউজত এটা সাপোজ মইতো নিজে it's my own. I have my own decision. I can take decision immediately. কিন্তু সাপোজ এটা ডক্টর লিপসন রংপি তার উপর এটা মালিক আছে, হি ইজ ওয়ার্কিং আন্ডার সামওয়ান, তার অর্গানাইজেশনের উপর হি হ্যাজ হিজ রেসপন্সিবিলিটি বাই ক্যারিং সাচ এ নিউজ, whether that will have any adverse impact upon the organization. He will have to think twice on that. By publishing such news, whether it be derogatory or whatever. দৈনিক অনুপলৰ সম্পাদক তথা DY 365 ৰিপৰ্টাৰ তথা জাফাৰ সম্পাদক ৰাজবীৰ সিঙৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ শেষত ড্ৰংগৰ সম্পাদক ডক্টৰ লিপসন ৰংপিয়ে সভাত উপস্থিত আটাইবোৰ অভাগ্যতক হলাগৰ শৰাই আগবঢ়ায়। Vivid explanation on paid news and also how to collect news, especially during election, also news reporting. So I extend my thanks especially to our resource person. Not only that, I also extend my thanks to almost all the journalist friends coming from Bokajan, from Bukolia, even from Fuluni to Parukwa, even from West Karbi Anglong, and especially local media, especially from the town. অনাগত 12 জুনৰ পৰিষদীয় নিৰ্বাচনৰ উপলক্ষে জিলাখনত বিভিন্ন ৰাজনৈতিক দল সংগঠনে ব্যাপক প্ৰচাৰ অভিযান তুংগুত তুলিছে। শাসকীয় দলৰ EM লংকি টিমুঙেও প্ৰাৰ্থীৰ দলীয় টিকেট লাভ কৰাৰ লগে লগে আৰম্ভ কৰি দিছে ব্যাপক প্ৰচাৰ কাৰ্য। জিলা বিজেপিৰ দলীয় টিকেট প্ৰত্যাশী নপুৰণি বিজেপিৰ মাজত হোৱা সংঘাতে বহি প্ৰকাশ ঘটি ইতিমধ্যে কেইবাটাও পৰিষদীয় এলেকাত অনেক নেতা কৰ্মীয়ে বিৰোধী দল কংগ্ৰেছ বা HSDCৰ হতে লগাৰ হুমকি দিয়াৰ দেখা গৈছে বিজেপিৰ নেতৃত্বক। বিজেপিৰ অনেক জ্যেষ্ঠ নেতাই দলীয় টিকেট নাপায় নিৰ্দলীয় বা ৰাতাৰাতি নতুনকৈ ৰাজনৈতিক সংগঠনৰ জন্ম দি নিৰ্বাচনত নামিছে। তাৰে মাজত এক প্ৰকাৰ সৌভাগ্যৱান বুলি পৰিগণিত EM লংকি টিমুং। তেওঁ দলীয় টিকেট লাভ কৰিলে আৰু দলীয় টিকেট লাভ কৰিয়ে দুগুণ উৎসাহেৰে আগন্তুক 12 জুনৰ নিৰ্বাচনত পুনৰ জয়লাভ হ'বৰ বাবে উঠি পৰি লাগিছে। প্ৰাৰ্থী লংকি টিমুঙে গাঁৱে গাঁৱে সোমাই নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিছে। বিজেপিৰ স্থানীয় কমিটিৰ কৰ্মকৰ্তাসকলক লগত লৈ বিশিষ্ট সমাজসেৱক জগত ইংটিৰ বাসভৱনলৈ গৈ ভোট প্ৰাৰ্থনা কৰে।
আগন্তুক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ উপলক্ষে ব্যাপক তৎপৰতা আৰম্ভ হৈছে ৰাজনৈতিক দল সংগঠনসমূহৰ মাজত। সাহসীয় বিজেপি দলৰ লগতে বিৰোধী কংগ্ৰেছ আৰু আঞ্চলিক দল HSDC নিজ নিজ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। সম্প্ৰতি পছন্দৰ প্ৰাৰ্থীক উষ্ম সম্বৰ্ধনা চলিছে সমষ্টিয়ে 14 নং কৰকান্ঠি পৰিষদীয় সমষ্টিৰ বাকীয়ে এইবাৰ পছন্দৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ মেনসিং তাৰক উষ্ম আদৰণি জনাই কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে। জিলা বিজেপি দলৰ মাজত প্ৰাৰ্থিত পোৱা নোপোৱাক লৈ একাধিক প্ৰাৰ্থিত প্ৰত্যাশীৰ মাজত ক্ষোভ আৰু অসন্তুষ্টিৰ জুয়ে বিজেপি দলৰ অভ্যন্তৰত দহন কৰি থকাৰ মাজতে কৰকান্ঠি সমষ্টিৰ প্ৰাৰ্থী মেনসিং তাৰক ডগমকাত উপস্থিত হোৱাৰ লগে লগে বাইক কাৰ আৰু খোজকাঢ়ি আহি সমৰ্থকসকলে প্ৰাৰ্থীগৰাকীক ডগমকাস্থিত চামেলাংছ ব্লক কংগ্ৰেছৰ কাৰ্যালয় জয়ধ্বনিৰে আদৰি আনে। কৰকান্ঠি সমষ্টিৰ কাৰণে কোনো ৰাষ্ট্ৰীয় এইবিলাক ইয়াত প্ৰভাৱ নপৰে আৰু তেওঁলোকৰ বিৰুদ্ধে আজি ৰাইজে কৰিব লাগিছে কাৰণ তেওঁলোকে 6 মাহ যিটো শাসন কৰিছে ইয়াত আমাৰ সমাজ কাউন্সিল আৰু 1 বছৰ তেওঁলোকে যিটো ৰাজ্য যিটো শাসন কৰিছে তাৰ পৰা মানুহ দেখা গৈছে যে ইয়াত বিজেপিয়ে কিবা এটা কৰি ইয়াত পৰিৱৰ্তন আনিব, গতিকে ইয়াৰ পৰা কোনো প্ৰভাৱ নপৰে। গামোচা পোহৰে সহস্ৰাধিক সমৰ্থকে উষ্ম আদৰণি জনায়। উল্লেখ্য যে 14 নং কৰকান্ঠি সমষ্টিৰ সাহসীয় দল বিজেপিয়ে ৰাজু টিছো আৰু HSDCয়ে সামুৱেল ৰংহাঙক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এতিয়া সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতিৰ। Royal Enfield Ishan Motors Mega Service Camp. Free service camp at Bogasan from date 22nd to 27 May 2017. 5% discount on spare parts and 5% on engine oil. Free labor charges. Contact number 7896169017 and you can also contact on landline number 03675246448. Naman Wheel Care. Wheel alignment 3D with 1000 km warranty for all vehicles. Rongnihang near Forest East Division, Difu, 782460, Karbi Anglong. Contact number 94010-90945. Royal Enfield dealer Karbi Anglongot Prothom Ishan Motors Ward number 2 CCR Homipot Dimapur Pot 29 nang Rastriyo Ghaipot Chandrapur Bukajan 78244880 Jila Karbi Anglong Jugajugor number 78961690017 Hewar babe 78961690021 bikrir babe Landline number 03672464448 আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Netrajyoti Optical, exclusive branded spectacles showroom. Visit us at KST Road, opposite Member Hostel, Difu, Karbi Anglong. Ready to go beyond, from electronic cooking items to television and spectral range of electronic kitchen and home stereo. All this in one place. Jay Lakshmi Enterprise, the Panasonic premium partner in Difu. স্বাগতম। বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে। অহা 12 জুনত অনুষ্ঠিত হ'বলগীয়া পৰিষদীয় নিৰ্বাচনত 15 নং মহাময়া পৰিষদীয় সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা জিৰহন হানছেৰ মনোনয়ন দিয়াৰ পিছদিনা মনোনয়ন পত্ৰ পৰীক্ষাত নিখুঁত বুলি জানিব পৰাৰ লগে লগে আনন্দত উল্লাসিত হয় সমৰ্থক ৰাইজ। প্ৰাৰ্থী জিৰহনক উল্লাসিত ৰাইজে সদল বলে তেওঁক গামোচা পোহৰে ডিঙিত পিন্ধাই উষ্ম আদৰণি জনায়। কাৰ্বি আংলঙৰ 26টা পৰিষদীয় সমষ্টিৰ অন্যতম মহাময়া সমষ্টিত এইবাৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক বিদ্যা সিং ইংলেং, EM বিদ্যা সিং ৰংপিৰ দৰে জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলৰ লগতে প্ৰতিদ্বন্দ্বিতা হ'ব ৰাজনীতিত অতিকৈ নবীন তথা কনিষ্ঠ জিৰহন হানছে। বিগত এবছৰৰ ধৰি সমষ্টিটোৰ ৰাইজৰ নিজৰ সমৰ্থনলৈ আনিবৰ বাবে গাঁৱে গাঁৱে সভা অনুষ্ঠিত কৰি সমৰ্থক ৰাইজৰ নিচেই কাষ চাপিবলৈ সমৰ্থ হৈছে নিৰ্দলীয় প্ৰাৰ্থী জিৰহন হানছে। আনকি প্ৰতিটো সভাতে জিৰহনৰ সমৰ্থক ৰাইজৰ হাজাৰ হাজাৰ অংশগ্ৰহণ কৰাত দেখি শংকিত হৈছে জ্যেষ্ঠ নেতাসকল। ৰাজনীতিত নবীন হলেও কাম কৰাৰ আগ্ৰহ দক্ষতা দেখি সমৰ্থক ৰাইজ দুগুণ উৎসাহিত হৈছে। সন্মুখত আৰু 3 সপ্তাহমানহে ৰৈছেগে নিৰ্দলীয় প্ৰাৰ্থী জিৰহনে সমষ্টিটোত প্ৰবীণ আৰু অভিজ্ঞতা সম্পন্নৰ লগতে ধন বলেৰে পুষ্ট জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলক প্ৰতিহিত কৰি নিজকে জয়ী কৰাৰ। জিৰহনৰ কাম কৰাৰ গতি দেখি এছাম সচেতন আৰু ৰাইজে ভাবিবলৈ লৈছে সমষ্টিটোৰ ৰাইজৰ তথাকথিত ব্যৱস্থাক নতুন গতি দিবৰ বাবে জিৰহনৰ দৰে যুৱ প্ৰাৰ্থী এগৰাকীক জয়যুক্ত কৰাৰ প্ৰয়োজন হ'ল নেকি বাৰু? আগন্তুক 12 জুনত অনুষ্ঠিতব্য কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ নিৰ্বাচনৰ বাবে সমগ্ৰ জিলাখনতে ৰাজনৈতিক দলসমূহ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। এনে সময়তে 7 নং কপিলি পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হৰেন ক্ৰামচাই নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগুত কৰি তুলিছে। ইয়াৰ অংশ হিচাপে 21 মেত খৰণীত অৱস্থিত কপিলি মণ্ডল কংগ্ৰেছ কাৰ্যালয়ত মণ্ডল সমিতিৰ উপসভাপতি মোহন নাথৰ সভাপতিত্বত প্ৰথম নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক নিৰ্বাচনী ৰামচন্দ্ৰ চৌহানে নিৰ্বাচনী প্ৰচাৰ সভাত যোগদান দি কয় যে ৰাইজে পৰিৱৰ্তনৰ স্বাৰ্থতে বিজেপিত যোগদান কৰিছিল, কিন্তু উন্নয়নৰ মুখ নেদেখিলে আৰু কয় যে ৰাইজে দিল্লী দিছপুৰৰ কথা ভাবি কাৰ্বি আংলঙতো চাৰিওফালে পদুম ফুল জিলিকি উঠিব বুলি ভাবিছে। এলাকা ভোট কালেক্ট হৈ গ'ল কি মই 2500 ভোট পাই সৰ্বকেখন আমি দেখিলো কংগ্ৰেছৰ কেন্দ্ৰীয় ধৰণৰ লাগে তাৰমানে শিক্ষা দিব লাগে কিন্তু শিক্ষাটো তেখেতে গ্ৰহণ কৰা নাই। এতিয়া কাৰ্বি আংলঙত হাতীও আহি গৈছে। এই হাতীয়ে সকলো পদুম ফুল উভালি পেলাব, কিন্তু এই হাতীক নিয়ন্ত্ৰণ কৰিব পৰা লেকাম একমাত্ৰ কংগ্ৰেছৰ হাততহে আছে আৰু সেই কংগ্ৰেছৰ হাতৰ ছবিতহে সকলোৱে ভোট দি জয়যুক্ত কৰিব লাগে বুলি ভাষণত কয়। উল্লেখ্য সভাত পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি সাৰ্থে ক্ৰামচা, জিলা সমিতিৰ সম্পাদক ঈশ্বৰ নেপাল, ছত্ৰ তেৰণ আৰু কংগ্ৰেছ সমৰ্থিত NSUI ৰাজ্যিক সমন্বয়ক ৰাহুল শাহ উপস্থিত থাকে। বৈঠালাংছো থানাৰ অন্তৰ্গত ৰেংখাং গাঁৱত যোৱা 10 মেত সংঘটিত নাৰকীয় ঘটনাৰ বুজ ল'বলৈ আহে
কাৰ্বি আংলং মহিলা সমিতি আৰু ডিফু ৰাছিঞ্জা আসঙৰ মহিলা সংগঠন দুটিৰ এটা হজাতি দলে দলটোৱে প্ৰথমতে বৈঠালাংছ থানাৰ ওচিৰ পৰা সমগ্ৰ অৱস্থাৰ বুজ লয় আৰু তাৰ পিছতে দুৰ্ভগীয়া জোনাকীৰ বাসগৃহলৈ যায় মহিলা হজাতি দলটোৱে মৃতা জোনাকীৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে বৈঠালাংছ থানাৰ অন্তৰ্গত ৰেংখাং গাঁৱত যোৱা 10 মেত সংঘটিত নাৰকীয় ঘটনাৰ বুজ লবলৈ আহে কাৰ্বি আংলং মহিলা সমিতি আৰু ডিফু ৰাছিঞ্জা আসঙৰ মহিলা সংগঠন দুটিৰ এটা হজাতি দলে হজাতি দলটোৱে প্ৰথমতে বৈঠালাংছ থানাৰ ওচিৰ পৰা সমগ্ৰ অৱস্থাৰ বুজ লৈ তাৰ পিছতে দুৰ্ভগীয়া জোনাকীৰ বাসগৃহলৈ যায় মহিলা হজাতি দলটিয়ে মৃতা জোনাকীৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে এই 10জনীয়া মহিলা হজাতি দলটিত কাৰ্বি আংলং জিলা মহিলা সমিতিৰ সভানেত্ৰী প্ৰেমদা দত্ত সম্পাদিকা জিতেমাই বেপী আৰু ৰাছিঞ্জা আসঙৰ সভানেত্ৰী কাছাং বেপী উপ সভানেত্ৰী কাৰণ হানচেপিকে ধৰি কেইবাগৰাকী কৰ্মকৰ্তাসকল আহে আমি এতিয়ালৈকে এই দুখিত মানে এই যোনে মানে এইটো ঘটনাটো মানে কৰিছে ইহঁতক মানে সোনকালে ধৰিবৰ কাৰণে ইহঁতক মানে সোনকালে ধৰি মানে শাস্তিটো দিবৰ কাৰণে আমি মানে বিচাৰিছোঁ তাৰপিছতে ইহঁতক যদি পায় তেনেহ'লে মানে একদম ইহঁতক মানে ডাইৰেক্ট ফাঁচি অৰ্ডাৰ দিয়াটোকে আমি বিচাৰিছোঁ আৰু যাতে এইটো ঘটনাটো মানুহ দেখি মানে ইহঁতৰ শাস্তিটো দেখি মানে নেক্সট জেনেৰেশ্যনবিলাকে যাতে এইটো নিচিনা কাণ্ড নকৰে তাৰোপৰি হামৰেন মহিলা সমিতিৰ এটি দলেও জোনাকীৰ বাসগৃহলৈ গৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে দেওবাৰে মৃতকৰ আত্মাৰ সদগতিৰ বাবে সমগ্ৰ জিলাখনতে সন্ধিয়া ভাগত মমবাতি জ্বলোৱাৰ সিদ্ধান্ত লোৱা বুলি মহিলা সমিতিৰ বিষয়ববীয়াসকলে সদৰি কৰে কাঞ্চাছ ডিকমৰ উদ্যোগত বীৰবাৰ কাছডিকম শাখা কাৰ্যালয়ত অহা 25 মেত কাছডিকমৰ 32 সংখ্যক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ব হিদিনা অনুষ্ঠানত সফলভাৱে সম্পন্ন কৰিবলৈ কাঞ্চাছ ডিকম আৰু মিত্ৰ সংগঠনে কাঞ্চাছ ডিকম KRA কাৰ্সা KUYA আৰু KSA সকলো শাখা কমিটিক বীৰবাৰত সেই বিশেষ দিনত অংশগ্ৰহণৰ বাবে অনুৰোধ জনাইছে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ